ভিন্দে আজি মোৰ কাৰণে মানে বাৰ্থডে গিফ্ট হয় মোৰ কাৰণে আজি বাঁহী বজাব স্পেচিয়েলি মোৰ কাৰণে মোৰ ৰিকুৱেষ্টত মনত নিজান জোনা কাছিলে হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগলৈ আজিৰ ব্লগটো বাৰ্থডে স্পেচিয়েল ব্লগ মানে মোৰ আজি বাৰ্থডে হয় 15 জুলাই এতিয়া ৰাতি 12 বাজিছে অকণমান চাগে কিবা প্লেনিং কৰিছে মোৰ বাহঁতে ভণ্টিহঁতে আৰু স্পেচিয়েল পাৰ্চন এজন আহিছে আৰু ৰিলেটিভৰ ভাইটি আছে আহকচোন চাওঁ ইহঁতে কি কৰি আছে একচুৱেলি তেওঁলোকে ভাবিছিল ৰাতি 12টা বজাত মোক ছাৰপ্ৰাইজ দিব কিন্তু মই গম পাই গৈছোঁ কাৰণ পাকঘৰত এনি টাইম ময়ে কাম কৰি থাকোঁ ফ্ৰিজটো খোলোতে বাৰে বাৰে মই দেখি আছোঁ ইহঁতে ফ্ৰিজতে থৈ দিছে কেক চ' মই ইহঁতৰ ছাৰপ্ৰাইজ বন্ধ কৰি দিলোঁ এতিয়া বলকচোন ইহঁতে কি কৰি আছে চাই লওঁ এবাৰ এয়া আমাৰ ভিন্দো আহিছে ছুটীত হ্যাপি বার্থডে কিজিমা থেংক ইউ তুমিও হাই কৈ দিয়া হ্যাপি বার্থডে থেংক ইউ Happy birthday, Hudo! থেংক ইউ নীলু Happy চলো birthday! চলো Happy birthday to you! Happy birthday! Happy birthday to me এতিয়া আমি অকণমান ফটো সেশন কৰোঁ আপোনালোকক অহাকালি লগ পাই আছোঁ অহাকালি কি কৰোঁ আমি দেখাই থাকিম বাই অহাকালি লগ পাম ৰাতিপুৱা গুড মৰ্ণিং সকলোকে সুপ্ৰভাত যাচিছোঁ এতিয়া 11টা বাজিল একেবাৰেই সময় পোৱা নাই আচলতে সৰুকৈ অনুষ্ঠান এটা পাতিছোঁ যিহেতু অকণমান কাম ভিৰ হৈছে মই জানেই মই বাইদেউহঁতৰ ঘৰত আছোঁ মা আৰু দেউতা আহিব পৰা নাই বিশেষ অসুবিধাৰ বাবে আৰু ভাইটি আহিছে বলকচোন এতিয়া চাওঁ মই কি ৰেডি কৰিছোঁ আজিৰ কাৰণে জন্মদিন বুলি অকণমান মুখত ফেচ পেক লগাই লওঁ হ'ব ফেচ পেক লগাই স্পেচিয়েল ফুড এজন মাতি আনিছোঁ সুদূৰ নলবাৰীৰ পৰা চেফ প্ৰাঞ্জল কাশ্যপ পুৰা স্পেচিয়েল বনাই একদম মছলা ঢালি দিয়ে গাহৰি বনাই আছে তাৰপিছত খাহী মাংস বনাব আকৌ এবাৰ কেক কাটা পৰ্ব ষ্টাৰ্ট কৰোঁ আৰু বোলে কেক আনিছে মোৰ কাৰণে বা কিমান স্পেচিয়েল মুখৰ অৱস্থা এই হ'ল মুখ চুই ল'ব Makeup style! so much mess টেবুলত মই বনাইছোঁ ভাজি তেওঁ বনাই আছে খাচী মাংস ইয়ো ব্ৰ মজা মজা টেস্টি একদম গাহৰিটো কেনে গাহৰি কেনে মোৰ জিভাৰ পানী পৰি আছে খানা ৰেডি হৈ গ'ল এয়া ভাত খাই আছে আৰু
এতিয়া আমি অকণমান সন্ধিয়াৰ আড্ডা আৰম্ভ কৰোঁ জন্মদিনৰ দিনা। ভিনদেউয়ে আজি মোৰ কাৰণে মানে বাৰ্থডে গিফ্ট হয়, মোৰ কাৰণে আজি বাঁহী বজাব স্পেচিয়েলি মোৰ কাৰণে, মোৰ ৰিকুৱেষ্টত। আমাৰ লগত বহুত টেলেণ্টেড পাৰ্চন আছে। আমাৰ ভিনদেউ বৰ্তমান ছুটীত আছে, চ' আমাক এণ্টাৰটেইন কৰিব আজি। 16 বছৰ এক্সপিৰিয়েঞ্চ। আমাৰ অডিয়েঞ্চো বহুত আছে। এইবাৰ আমি ভিনদেউৰ ওচৰলৈ গৈছোঁ। ভিনদেউ ষ্টাৰ্ট কৰা। বজা ভিনদেউৰ পিছত এইবাৰ আমাৰ লগত আৰু এজন স্পেচিয়েল পাৰ্চন আছে, ছিংগাৰ হয়। এইবাৰ মোৰ কাৰণে গান গাব। বাপৰে পুৰা মোৰ বাৰ্থডেটো স্পেচিয়েল বনাই দিব আৰু স্পেচিয়েলতকৈ স্পেচিয়েল। আমি গৈছোঁ এইবাৰ আমাৰ নেক্সট ছিংগাৰজনৰ ওচৰলৈ। মিট আৱাৰ ছিংগাৰ তানিয়া। এয়া মঞ্চত প্ৰাঞ্জল কাশ্যপ। নিজানো জোনাকাশিলে তোমার মৰমত সুবাসনি ৰৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি আহিবা বেদনা হৈ বুকু ভৰা মনত নিজান জোনাকাশিলে। ভিনদেউয়ে এবাৰ বাঁহী বজালে, এইবাৰ গাব গান। গানো খুব ধুনীয়া গায়। তো বেছি টাইম আমি মোৰ কথাত ৱেষ্ট নকৰোঁ, আমি টেলেণ্টেড মানুহক চাম আজি। সুপাৰ টেলেণ্টেড। मेरे मन ये बता दे तू किसी और सला है तू, क्या पाया नहीं तूने, क्या ढूंढ रहा है तू, जो है अनकही जो है अनसुनी वो बात क्या है बता। मितवा कहे धड़कने तुझसे क्या, मितवा जो लाखों छुपा। আমাৰ অলপ বৰ্তমান টেকনিকেল প্ৰব্লেম হৈ আছে, মানে জীৱাঞ্চিয়ে চিঞৰি আছে। যিমানে পাপাকে ওপৰত গান গায় তাই তাতকেও ওপৰত চিঞৰে মানে। চ' টেকনিকেল ইৰৰৰ বাবে আমি ক্ষমা খুজিছোঁ আপোনালোকৰ ওচৰত। 15 জুলাই মোৰ বাৰ্থডে হয়। আজি বৃহস্পতিবাৰ। ভিডিঅ'টো হয়তো দুদিনমান দেৰিকৈ পাব, তথাপিও মোক লেটকৈ হ'লেও শুভেচ্ছা এটা জনাই দিব সকলোৱে। খুজি লৈছোঁ দেই, বেয়া নাপাব। কৈ আছে মানে ইহঁতে। মোৰ জন্মদিনটো বহুত বেছি স্পেচিয়েল কৰাৰ বাবে মই মোৰ ফেমিলিলৈ
বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোক ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপত যিসকলে মোক শুভেচ্ছা জনাইছে তেখেতসকলকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ ব্লগটো যদি সঁচাকৈ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' অহাৰ লগে লগে নটিফিকেশ্যন পাই যায় আজিলৈ বিদায় লৈছোঁ আপোনালোকৰ পৰা লগ পাম আন এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই আৰু কোনে কি কৰি আছে চবকে এবাৰ দেখাই দিছোঁ প্ৰাঞ্জল কাশ্যপ বাই বাইদেউ বাই জীৱাঞ্চী বাই ভিন্দো বাই 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 yo bye audience party bye